বন্ধুসকল পুনৰবাৰ চেনেলত স্বাগতম। মই আজি 2022ত এটা ইউটিউব চেনেল কেনেকৈ খুলিব পাৰে তাৰ বিষয়ে আপোনালোকক কম। আজি ষ্টেপ বাই ষ্টেপ কম। যদি আপোনালোকে ইউটিউবত ভিডিঅ' দিম বুলি ভাবিছে আৰু এই ভিডিঅ'টো চাওক আৰু এটা ইউটিউব চেনেল খুলি লওক আৰু ভিডিঅ' আপোনালোকে ইউটিউবত দিয়ক আৰু আপোনালোকে কেনেকৈ খোলে কেনেকৈ থাম্বনেইল বনায় মই সকলো A to Z আপোনালোকক দেখাম। আজি একে প্ৰথমৰ পৰা একে লাষ্টলৈকে দেখাম। আপোনালোকে জাষ্ট ভিডিঅ'টো চাই যাওক আৰু শিকি যাওক। প্ৰথমতে আপুনি এটা ইউটিউব চেনেল খুলিবলৈ প্ৰথম আপুনি কি কৰিব লাগিব সেইটো প্ৰথম কৰিবলৈ হ'লে আপোনালোকে মই প্ৰথম ষ্টেপটো আপোনাক কৈ দিছোঁ, এইটো কৰিব লাগিব। আহক আমি প্ৰথমে আপোনালোকৰ ইউটিউব চেনেলটো খুলি লওক। তো খোলাৰ পাছত ওপৰত যোনটো আপোনালোকৰ আইকন এইটো দেখিছে ইয়াত ক্লিক কৰক। ইয়াত ক্লিক কৰোঁতে ইয়ৰ চেনেল চাওক, ইয়ৰ চেনেল দেখিছে, ইয়ৰ চেনেলত আপোনালোকে এতিয়া ক্লিক কৰক। ক্লিক কৰোঁতে আপোনালোকে ইয়ৰ চেনেলত ক্লিক কৰোঁতে এনেকৈ আহিব। এডাল পেঞ্চিলৰ নিচিনা এইডাল দেখিছে যে আপোনালোকে ইয়াত এতিয়া আপোনালোকৰ নামটো চেঞ্জ কৰিব লাগিব। নামটো চেঞ্জ কৰিবলৈ আপোনালোকে ইয়াত ক্লিক কৰক। ইয়াত ক্লিক কৰাৰ লগতে আপোনালোকৰ ইণ্টাৰফেচটো এনেকুৱা হৈ যাব। অহাৰ পাছত অসমৰ পলিচ ছাইডত এডাল পেঞ্চিল দেখিছে, পেঞ্চিলডালত যদি আপোনালোকে ক্লিক কৰে তেতিয়া আপোনালোকৰ নিজৰ পচন্দৰ নামটো লিখি লওক আৰু নিজৰ পচন্দৰ নামটো দি অ'কে কৰক। অ'কে কৰাৰ পাছত আপোনালোকে চাব আপোনালোকৰ ওপৰত এটা কেমেৰা দেখিছে, যোনটো মাজত একদম এইটো কেমেৰাটো দেখিছে। এই কেমেৰাটো আপোনালোকে ক্লিক কৰাৰ লগতে আপোনালোকৰ নিজৰ পচন্দৰ এখন ফটো দি লওক। যোনটো আপোনালোকৰ লগো দিব বিচাৰিছে ইউটিউব চেনেলটোৰ, সেই লগোটো আপোনালোকে ইয়াত দি লওক। দিয়াৰ পাছত আপোনালোকে যদি যোনখন বেক কভাৰৰ ফটো সেইখন দিব বিচাৰে আপোনালোকে সেই কেমেৰাটোত চুই সেই বেক কেমেৰা মানে যোনটো এইটোত কেমেৰাত চুই আপোনালোকে আপোনালোকৰ বেক কভাৰৰ ফটোখন লগাই লওক। আৰু যদি লগাব নোৱাৰে মোক কমেণ্ট কৰক আৰু মই কমেণ্ট বক্সত কমেণ্ট পঢ়ি আপোনালোকৰ মই এটা ভিডিঅ' আপোনালোকৰ নতুন এটা ভিডিঅ' বনাই দিম বেক কভাৰৰ ফটোখন কেনেকৈ লগায়। একদম আপোনালোকৰ প্ৰথম ষ্টেপৰ কাম সম্পূৰ্ণ হৈ গৈছে। এতিয়া আপোনালোকে যাব লাগিব ছেকেণ্ড ষ্টেপত। যোনটো ছেকেণ্ড ষ্টেপত যাবলৈ হ'লে আপোনালোকৰ ক্ৰম ব্ৰাউজাৰটো খুলি ল'ব লাগিব। ক্ৰম ব্ৰাউজাৰত গৈ আপোনালোকে চাৰ্চ কৰিব লাগিব ইউটিউব। আৰু মই আপোনালোকক দেখাই আছোঁ, আপোনালোকে চাই যাওক। তাত গৈ ইউটিউব চাৰ্চ কৰাৰ পাছত কি কৰিব লাগিব কি কৰিব নালাগে ইয়াত চাই লওক। আপোনালোকৰ মোবাইল নম্বৰটো ভেৰিফাই কৰিব লাগিব, লগতে বহুত কিবাকিবি কৰিব লাগিব, কিন্তু মই সেইখিনি আপোনালোকক দেখাই আছোঁ। আহক আমি ছেকেণ্ড ষ্টেপত যাওঁ। এতিয়াতো আপোনালোকৰ প্ৰথম কামটো হৈ গৈছে আৰু ছেকেণ্ড কামটোত মই আপোনালোকক কৈছোঁ যে আপোনালোকৰ মোবাইলত যোনটো ক্ৰম ব্ৰাউজাৰ আছে ক্ৰম ব্ৰাউজাৰটো আপোনালোকে অ'পেন কৰি লওক। এতিয়া মই ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি লৈছোঁ আৰু আপোনালোকক দেখাই দিছোঁ। ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰাৰ পাছত আপোনালোকে ইয়াত চাৰ্চ কৰক youtube.com। youtube.com চাৰ্চ কৰিলে চাওক মই ইয়াত আহি গৈছে নিজে নিজে। আপোনালোকৰ তেনেকৈ আহিব আৰু আপোনালোকে চাৰ্চ কৰি লওক youtube.com। ইয়াত যদি চাৰ্চ কৰোঁ তেতিয়া আপোনালোকে দেখাব আপোনালোকৰ যোনটো ইউটিউব চেনেল আপোনালোকে তাত বনাইছিলে আপোনালোকে সেই বনোৱাৰ চেনেলটো ইয়াত আপোনালোকক দেখাই দিব। আৰু দেখুৱাৰ পাছত এতিয়া নেটটো অকণ শ্ল' হৈ আছে, সেইখন লাহে লাহে আহিছে, আপোনালোকেও আহি যাব এনেকৈ। আপোনালোকে তাত যোনখন কভাৰ ফটো মানে প্ৰফাইল দিছিলে সেই প্ৰফাইল কপি আপোনালোকে এই কোণত দেখাব, আপোনালোকৰ নিজৰ প্ৰফাইলখন দেখাব। আৰু ইয়াত আপোনালোকে তাৰপিছত সেই প্ৰফাইলখনত আপোনালোকে ক্লিক কৰি লওক। ক্লিক কৰাৰ পাছত আপোনালোকে চাওক তাত দেখাব যে আপোনালোকৰ ক্ৰিয়েটাৰ ষ্টুডিঅ'। এই ক্ৰিয়েটাৰ ষ্টুডিঅ'ত যদি আপোনালোকে যায় তেতিয়া আপোনালোকে ইউটিউব ষ্টুডিঅ'ৰ যোনটো মানে ভিতৰত সোমাই যাব পাৰিব। ক্ৰিয়েটাৰ ষ্টুডিঅ'ত ক্লিক কৰাৰ লগে লগে আপোনালোকে একদম তলত দেখা পাব এটা ছেটিংছৰ অপশ্যন, য'ত আপোনালোকে সেই ছেটিংছৰ অপশ্যনটোত ক্লিক কৰক। ইয়াত ক্লিক কৰি দিয়ক আৰু চুই দিয়াৰ লগতে আপোনালোকে ছেটিংছত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পাছত আপোনালোকে দেখিব ইয়াত জেনেৰেল আছে, এটা চেনেল আছে। সেই চেনেলত আপোনালোকে চুই দিয়ক। চেনেলত চোৱাৰ পাছত আপোনালোকৰ মোবাইল নম্বৰটো ভেৰিফাই কৰিব পাৰিব। মই দেখাই দিছোঁ আপোনালোকক এইটো বেছিক ইনফৰ্মেশ্যন। একদম আমি 3 নম্বৰ যোনটো অপশ্যন আছে 3 নম্বৰ অপশ্যনটোত যামগৈ। 3 নম্বৰ অপশ্যনটোত গৈ আপোনালোকে চাওক 2 নম্বৰ আমি এতিয়া যাম 2 নম্বৰ অপশ্যনটোত। 2 নম্বৰ অপশ্যনত গৈ আপোনালোকে ইয়াত যোনডাল কাৰ্চিন আছে কাৰ্চিনডালত চুই দিব আৰু ইয়াত দেখিব যে ভেৰিফাই ফোন নম্বৰত যদি আপোনালোকে চুই দিয়ক। জাষ্ট চুই দিয়াৰ পাছত দেখাব আপোনালোকে নিজৰ মোবাইল নম্বৰটো ভেৰিফাই কৰি ল'ব পাৰিব। ইয়াত দেখাইছে টু ভেৰিফাই ইয়ৰ চেনেল তেনেকৈ দেখাই দিছে আপোনালোকক। ইয়াত আপোনালোকে ক্লিক কৰক। ক্লিক কৰাৰ পাছত আপোনালোকে বেলেগ এটা পৃষ্ঠাত খোল খাই যাব। ইয়াত দেখাব আপোনালোকৰ ভেৰিফাই ইয়ৰ ইউটিউব একাউণ্ট। দেখুৱাৰ পাছত চাওক একদম তলতে দেখাইছে টু ভেৰিফাই ইয়ৰ চেনেল। তাত আপোনালোকে ক্লিক কৰক। তাত ক্লিক কৰাৰ লগতে আপোনালোকে ইউটিউব এপছটো অকণমান দেখুওৱা নিচিনা দেখাব, কিন্তু ইয়াত নোসোমাই। আপোনালোকে ডাইৰেক্ট আকৌ বেলেগ এটা পেজত গৈ আপোনালোকে মোৰ অলৰেডি মোবাইল নম্বৰটো ভেৰিফাই হৈ আছে কাৰণে আকৌ ভেৰিফাই কৰিব নোৱাৰোঁ। আপোনালোকে ইয়াত মোবাইল নম্বৰটো দি এটা মেছেজ যাব অ'টিপিটো দি আপোনালোকে ভেৰিফাই কৰাই ল'ব পাৰে। এতিয়া আপোনালোকৰ আহি গ'ল 3 নম্বৰ কামটো। এতিয়া আপোনালোকৰ অলৰেডি ভেৰিফাই হৈ গ'ল, আপোনালোকে সত্যতা প্ৰমাণ কৰি দিলে হয় মই যে এজন মানুহ আৰু মই এটা ইউটিউব চেনেল খুলিব বিচাৰিছোঁ। হয় আপোনালোকৰ কামখিনি একদম সম্পূৰ্ণ হৈ গৈছে। এতিয়া আপোনালোকৰ চাৰ্চ বাৰত
আপোনালোকে সাৰ্চ কৰিলে আপোনাৰ ইউটিউব চেনেলটো কেনেকৈ ওলাব আপোনালোকে আপোনালোকৰ সাৰ্চ বাৰত আপোনালোকৰ চেনেলটো আনিবলৈ হ'লে আপোনালোকে লগাব লাগিব এতিয়া টেগ আৰু টেগ কেনেকৈ লগাই এইখিনি আপোনালোকক মই এতিয়া দেখাম টেগখিনি কেনেকৈ লগাই কি কথা মই এইখিনি ইয়াত চাওক কিপেড যোনখন বেছিক ইনফৰমেশ্যনত গৈ আপোনালোকে কিপেডখন দেখিছে কিপেডত আপোনালোকৰ নিজৰ ইউটিউব চেনেলটোৰ নাম লিখক আৰু আপোনালোকে ইয়াত টেগ লিখি দিয়ক ইয়াত গোটেইখিনি মই এতিয়া টেগ অলপ এনেই আপোনালোকক জাষ্ট দেখাই দিছোঁ মোৰ অসমৰ পোৱালি হয় অসমৰ পোৱালি যদি মই এনেকৈ লিখি দিওঁ অসমৰ পোৱালি দি আপোনালোকে জাষ্ট এই ঊৰ্ধ্বকমা এডাল দি দিব অসমৰ পোৱালি লিখি এনেকৈ দি দিব দিয়াৰ পাছত আপোনালোকে যেতিয়া স্পেচ দি আকৌ আপোনালোকৰ মতে আকৌ কি দিয়া দিব যেনে মই এতিয়া দিম মিষ্টাৰ চিকে MR তেনেকৈ আপোনালোকে একদম লগাই দিব একদম 10-15-20টামান তেনেকৈ আপোনালোকৰ টেগত লগাই দিব যি লগাব বিচাৰে লগাই দিব যোনটো মানে আপোনালোকে সাৰ্চ কৰিলে আহিব বিচাৰে এইকেইটা নাম দি মই যদি সাৰ্চ কৰোঁ ইউটিউব চেনেলটো তেতিয়া মোৰ নামত আহি যাব মোৰ নামটো যদি অসমৰ পোৱালি সাৰ্চ কৰে তেতিয়া আহি যাব মানে সেই কিপেডখন আপোনালোকৰ কামটো হ'ল সেইটোৱে আপোনাৰ কিপেডত আপোনালোকে লগাই লওক কিপেডখনত লগাই লওক আপোনালোকৰ নিজৰ নামটো কিপেডখনত আপোনালোকে এইদৰে এনেকৈ লিখি পেলাই আপোনালোকে ছেভ কৰক ছেভ কৰা আপোনাৰ সম্পূৰ্ণ কামখিনি হৈ গ'ল আৰু এতিয়া একদম আপোনালোকে ইউটিউবত ভিডিঅ' দিব পাৰে ভিডিঅ' কেনেকৈ দিয়ে মই সেইটো আপোনালোকক এপাক দেখাই আছোঁ আপোনালোকে যাব লাগিব প্লে ষ্ট'ৰত গৈ আপোনালোকে এটা এপছ ডাউনলোড দিব লাগিব যোনটো এপছ হ'ল ইউটিউব ষ্টুডিঅ' এপছটো আপোনালোকে প্লে ষ্ট'ৰত গৈ আপোনালোকে চাৰ্চ কৰক ইউটিউব ষ্টুডিঅ' এইটো চাওক ইউটিউব ষ্টুডিঅ' বেটা ভাৰ্চন বুলি আহিছে এইটো আপোনালোকে ডাউনলোড দিয়ক আৰু ডাউনলোড দিয়াৰ পিছত আপোনালোকে তাৰ পাছত মোৰ ডাউনলোড হৈ আছে আপোনালোকে ডাউনলোড দি লওক মই অ'পেন কৰিলে অ'পেন হৈ যাব এতিয়া বাৰু আমি এইটো ডাউনলোড দি থৈ দিলোঁ থাকক আপোনালোকে আহিব লাগিব এতিয়া ইউটিউব এপছটো আপোনালোকে অ'পেন কৰি লওক আৰু ভিডিঅ'টো কেনেকৈ আপলোড দিয়ে আপোনালোকে মই ইয়াত একদম সম্পূৰ্ণ দেখাই দিম আপোনালোকক একদম সম্পূৰ্ণ আপোনালোকে ইউটিউবত অহাৰ লগতে আপোনালোকে চাওক একদম তলত এটা অপশ্যন দেখিছে এডাল প্লাছ চিন দেখিছে আপোনালোকে সেই প্লাছ চিনডালত চুই দিয়ক আৰু চুই দিয়াৰ লগতে দেখিছে আপোনালোকৰ ভিডিঅ' আপলোড এ ভিডিঅ' তাত যদি আপোনালোকে ক্লিক কৰে তেতিয়া আপোনালোকে চাব আপোনালোকৰ এটা মানে আপোনালোকৰ গেলাৰীলৈ গুচি যাব আৰু ভিডিঅ'টো আপোনালোকে চিলেক্ট কৰিব পাৰিব ইয়াত আপোনালোকে ভিডিঅ' এটা চিলেক্ট কৰি লওক মই জানি এইটো ভিডিঅ'কে মই চিলেক্ট কৰি লৈছোঁ আপোনালোকক দেখাবলৈ এই ভিডিঅ'টো আপোনালোকে চিলেক্ট কৰি ল'লোঁ তাৰপিছত ওপৰত দেখিছে এডাল নেক্সট অপশ্যন আছে সেই নেক্সট অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিয়ক আৰু ক্লিক কৰাৰ লগতে আপোনালোকে দেখিব ইয়াত টাইটেল লিখিবলৈ আহিছে টাইটেলটো আপোনালোকে নিজৰ পচন্দ মতে লিখি দিয়ক যি লিখিব বিচাৰে যে মই এনেই লিখি দিব বিচাৰিছোঁ যেনে অসমৰ পোৱালি মই লিখি দিলোঁ আপোনালোকে ডেছক্ৰিপশ্যনত যদি কিবা লিখিব বিচাৰে লিখি দিয়ক এনেকৈ কিবা A to Z কিবা যি ভিডিঅ'টোৰ বিষয়ে কিবা লিখিব বিচাৰে লিখি দিয়ক আৰু ডেছক্ৰিপশ্যনটো লিখি পেলাই এনেকৈ অকণ বেক কৰি দিয়ক বেক কৰাৰ পাছত আপোনালোকে আকৌ দেখিব প্ৰাইভেট অপশ্যনটো আছে ইয়াত ভিডিঅ'টো প্ৰাইভেট হৈ থাকিবলৈ দিয়ক পাব্লিছ কৰিব নালাগে পাছত পাব্লিছ কৰিম আমি এতিয়া প্ৰাইভেট হৈ থাকক প্ৰাইভেট হোৱাৰ পাছত আপোনালোকে দেখিছে লোকেশ্যনটো দিব বিচাৰিলে লোকেশ্যনটো দিয়ক আৰু দিব নিবিচাৰিলে নালাগে দিব তাতে সেইটো নাই একো প্ৰব্লেম নাই তাৰপিছত আমি নেক্সট কৰি দিম নেক্সট কৰি দিলে ভিডিঅ'টো আপলোড হৈ যাব আৰু এতিয়া আমি যাব লাগিব মই যে কৈছিলোঁ আপোনালোকক সেই এপছটোৰ বিষয়ে সেই এপছটোত যাব লাগিব যোনটো এপছ হ'ল ইউটিউব ষ্টুডিঅ' আমি তাত যাম এতিয়া তাত গৈ মই আপোনালোকক সম্পূৰ্ণটো দেখাই দিম কেনেকৈ কি কৰে মই ইউটিউব ষ্টুডিঅ'ত আহি গ'লোঁ আপোনালোকেও ইউটিউব ষ্টুডিঅ'ত আহক আৰু ভিডিঅ'টো তাত আমি যোনটো ভিডিঅ' দিছিলোঁ ইয়াত শ্ব' হ'ব মই সেই ভিডিঅ'টো আপলোড নকৰিলোঁ কাৰণে ইয়াত দেখুওৱা নাই কিন্তু মই আগতে যি ভিডিঅ' দি থৈছিলোঁ সেই ভিডিঅ' দেখাই আছে আৰু সেয়া ভিডিঅ' এটা যদি মই ক্লিক কৰোঁ আপোনালোকক সেই ভিডিঅ'টো ক্লিক কৰি দিব ক্লিক কৰা দেখিছে আপোনালোকে ওপৰত এডাল পেঞ্চিল দেখাব সেই পেঞ্চিলডাল আপোনালোকে ক্লিক কৰক পেঞ্চিলডাল ক্লিক কৰাৰ লগতে আপোনালোকে ইয়াত নিজৰ থাম্বনেইলখন চেঞ্জ কৰিব পাৰিব চাওক ওপৰত এডাল পেঞ্চিল আছে সেই পেঞ্চিলডাল যদি চিলেক্ট কৰে আপোনালোকে গেলাৰীত যাবগৈ গেলাৰীত গৈ আপোনালোকে নিজৰ থাম্বনেইলখন চেঞ্জ কৰিব পাৰিব আৰু তাৰপিছত ডান কৰি দিব এনেকৈ ডান কৰি দিয়াৰ পাছত আপোনালোকে দেখিব ডেছক্ৰিপশ্যনত কিবা লিখিব বিচাৰে লিখি দিয়ক আৰু টাইটেলটোতো আপোনালোকে তাত লিখিলে ইয়াত লিখিব বিচাৰিলে চেঞ্জ কৰিব বিচাৰিলে চেঞ্জ কৰি লওক আৰু যদি চেঞ্জ কৰিব বিচাৰে সেইটোৱে থাকক ডেছক্ৰিপশ্যনত যি লিখিব বিচাৰে লিখক তাৰপিছত মই যেনে কৈছিলোঁ তাত আপোনালোকে প্ৰাইভেট হৈ আছিলে এতিয়া আপোনালোকে পাব্লিছ কৰি দিয়ক ইয়াত আহি পেলাই আপোনালোকে পাব্লিছ কৰি দিয়ক পাব্লিছ হৈ যাব তাৰপিছত আপোনালোকে এতিয়া টেগ লিখিব লাগিব যদি টেগখিনি লিখিব লাগিব টেগখিনি লিখিলে আপোনালোকে যোনটো ভিডিঅ' ৰিলেটেড এতিয়া মই ব্লগ এটা বনাইছোঁ ব্লগৰ তলত যে ডিম্পু ব্লগ চিকে ব্লগ তেনেকৈ মই এইখিনি টেগ অলপ লিখি দিলোঁ টেগখিনি লিখি দিলে আপোনালোকে তেতিয়া ভিডিঅ'টোৰ ৰিলেটেডত যাবগৈ আপোনালোকৰ তাৰপিছত সেইটো বাদ দিয়ক তাৰপিছত হৈ গ'ল সেইখিনি টেগ লিখি পেলাই আপোনালোকে ওপৰত একদম দেখিছে ছেভ অপশ্যনটো আছে সেই ছেভ অপশ্যনত যদি ক্লিক কৰে আপোনালোকৰ ভিডিঅ'টো পাব্লিছ হৈ যাব মানুহৰ তাত গুচি যাব আৰু আপোনালোকে তাৰপিছত আপোনালোকৰ সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকৰ আপলোড হৈ
গ'ল এতিয়া মোৰ ভিডিঅ'টো যদি আপোনালোকৰ অকণ হ'লেও ভাল লাগিলে প্লিজ এটা লাইক কৰিব ছাবস্ক্ৰাইব কৰি দিব অকণমান পাৰে যদি শ্বেয়াৰ কৰি দিব আজিলৈ বাই বাই টাটা